আজি আমাৰ লকডাউনৰ সময়ত নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপি কি নাম বিক্ৰম দা? এগ ৰোল। ঘৰতে থাকি কি কৰিম আৰু, ঘৰতে থাকি আমি লকডাউনৰ সময়ত একে বনাব আৰম্ভ কৰিছোঁ আৰু। এয়া আমাৰ এগ ৰোলৰ সকলো সামগ্ৰী যোগাৰ কৰা হৈছে আৰু এইজনে আমাৰ মেইন কাৰিকৰ। এয়া আমাৰ বনোৱা পদ্ধতিসমূহ। আপুনি অলপ কেমেৰা ফালে দিয়কচোন। এইটো কি দিছে আপুনি ইয়াতে? কণী। কণী বইল কৰি দিছে। আপোনাৰতো এখন ৰেষ্টুৰেণ্টো আছে, ৰেষ্টুৰেণ্টখনৰ নাম কি হয়? এঞ্জেল। এঞ্জেল চুইট এণ্ড ৰেষ্টুৰেণ্ট। আপোনাৰতো সম্পূৰ্ণ বনোৱা অভ্যাসো আছে থাকে ঘৰতে। এখন কি দিয়া হ'ল? ৰুটি। ৰুটিখন আগতে বনাই থোৱা হৈছে। কণীটো কিমান টাইম লাগে এইখন এনেকৈ উল্টাই দিবৰ বাবে? টাইম কিমান মিনিট? 2 মিনিট লাগে আৰু এইটো চব্জিটো আমাক যদি লগা হয় আপোনাৰ পাম ৰেটটো কেনেকৈ? 30 টকা। ঠিকে আছে, কম ৰেটতে ঠিকে আছে বাৰু। এইটো কি দিয়া আছে? চব্জিটো কি আছে লগত? বন্ধাকবি, বিলাহী, গাজৰ আৰু পিঁয়াজ। পিঁয়াজ। এইটো কি দিয়া হৈছে? পিঁয়াজ আৰু জলকীয়া দিয়া হৈছে। সেইখন কি পেপাৰ ন? সেইখন ওপৰ মাৰাই দিয়া এইখনৰ পৰা কোনো ইনফেকশ্যন নহয়? দে সেইখন খাই দিয়া আৰু। ঘৰতে থাকি লকডাউনৰ সময়ত বনোৱা কিছু কাৰ্যসূচী আৰু আমাৰ। লকডাউনৰ বিষয়ে কিবা ক'ব বিচাৰিব নেকি? আৰু ইমান দেশত গণ্ডগোল হৈ আছে, সমগ্ৰ বিশ্বতে প্ৰভাৱ পৰিছে লকডাউনৰ। তাৰ বিষয়ে কি ক'ব কওকচোন বাৰু। ক'বলৈ একো নাই, ঘৰত থাকিলে হ'ল, সুস্থ থাকক। ঘৰতে থাকি সুস্থ থাকক। ঠিকে আছে, ঘৰতে থাকি এইটোৱে প্ৰস্তুতি কৰা হৈছে আমাৰ। ঘৰতে থাকে, সুস্থ থাকক। ষ্টে হোম, ষ্টে ছেফ।